हेलो गाइस সকলোকে মই লিপিকা হয়কি আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মইও ভালে আছো বহু দিনৰ পিছত আকৌ মই এটা ভিডিঅ' লৈ আহিছো হেদিনা দেওবাৰে যেটো ভিডিঅ' দিছো তাৰ পিছত আকৌ আজি লৈ আহিছো এটা ভিডিঅ' দেওবাৰ হয় আজি দেওবাৰৰ ভিডিঅ'টো আজি আপোনালোকক দেখাবলৈ লৈছো আপোনালোকৰ ভিডিঅ'টো যোৱা এদিন দেৰি হ'ব মই যেটো লগালগ এডিট কৰিবলৈ টাইম নাপালো গতিকে মই এদিনৰ পিছত যাব ভিডিঅ'টো গতিকে আপোনালোকে সকলোখিনি চাই থাকিব আজি আমাৰ ঘৰলৈ কোন আহিছে জানে আলহী আহি আছে আজি আজি আলহী বহুত আহি আছে মানে মোৰ দাদাহত আহি আছে জেঠাই লৰা দাদা হিহঁতৰ তাৰ লগৰ বহুত গেল আহি আছে হিহঁতি হেনো আমাৰ ঘৰত আজি হিহঁতি নিজে বনাই মেলি খানা খাব গতিকে আমাৰ তাত কোনো মানে আপত্তি নাই আৰু নিজে বনাই কৰি খাই মেলি যা আৰু আমাকো খুৱাই থৈ যা তাৰপিছত হিহঁতি সেইকাৰণে আহিছে গতিকে সকলোখিনি দেখাই আছো আপোনালোক চাই থাকক আৰু কি হয় দেখাই আছো বৰ বেছি সকে দিঘলীয়া নকৰিম কাৰণ কেইটামান অকণ কৰি থোৱা আছে যিহেতু হিহঁতৰ আগত কৰিবলৈ বেয়া লাগে আৰু হিহঁতিও অকণমান ভিডিঅ'ত লাবলৈ বেয়া হ'ব পাৰে ন গতিকে মই ভাবিছো যেনেকৈ আৰু অকণ পাইছো তেনেকৈ দেখাই যাম আপোনালোকক কি কৰিলো কি নাই কৰা কি খালো সকলোখিনি দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব কমেন্ট কৰিব আৰু চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব এন্ড আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ বলক কি হয় চাই যাওঁ সকলোখিনি দেখাই আছো ঠিক আছে বলক তেতিয়া হলে আজি এই আমাৰ আলহী আহি পাই গলি আৰু এফালে সাইডত এহেতি বনাই আছে নিজে বনাই আছে আৰু আমাৰ তাত নাই মানে ইহঁতি নিজে বনাব নিজে খাব এহেতি আহিয়ে থাকে আৰু আলহীনো কি আৰু সদায় খায় প্ৰায় দেওবাৰকেইটাত আহে আমাৰ মিছ ৰিয়ামণি যোনটো ভিডিঅ' টাইম মোক কৰি আছে এয়া আমাৰ খানা সালাডৰ কাৰণে এয়া থৈ দিয়া হৈছে এয়া জ্বলা ভাজি পচলা বনাব তাৰপিছত আৰু এইফালে খানা বনি আছে দেখাম ৰ'ব আৰু তাৰ মাজতে আমাৰ ইয়াত খেল আৰম্ভ হৈ গ'ল দেখিছে নাই ইমান দম গাভৰু সৰু ল'ৰা ছোৱালীকেইটাই ছোৱালীকেইজনীয়ে খেলি আছে এই অকমানি ছোৱালীজনীয়ে অলপ দিছে চাত চাওক কিবা এটা কৈ দিয়ক আজি খানা খাবলৈ আহিছে লাজ কৰিছে দেই লাজতে মুখে নুলিয়াই তাকে দেখুৱাইছে ভিডিঅ'ত অকণমান আৰু অকণ লাজ পাওঁ আমাৰ খানা হৈ গ'ল অলমষ্ট এয়া মাংস কি ধুনীয়া কালাৰ ৰেড কালাৰো মজা আছে ন কালাৰ ধুনীয়া হৈছে ঢাকি থওঁ মনে চাইছোঁ যিহেতু পচলা জলকীয়া মানে আমি এয়া মনে চাইছোঁ কাৰিকৰজন মানে আৰু আগফালে মই কথা পাতি আছে গতিকে আমি আৰু চাঞ্চতে অকণমান মনে টেষ্টটো কৰিম চাব দেই চব আৰু মানে উলিয়াই মেলি আৰু চাই লৈছোঁ আৰু থাকিলে নোৱাৰিম নহয় সেইকাৰণে চান্স ৰান্ধনি নাই অকণমান মনে টেষ্ট কৰোঁ কিবা এটা নকচোন কিবা খাওঁ হৈ কপালখন অকণ কাটি নক মই অকণ খাম এতিয়া টেষ্ট কৰিবলৈ নিদিওঁ তালৈকে নিছো অকণমান পচলাহে কিমান জ্বলা আছে অলপ মাংসখন বিচাৰিছোঁ ফাটি যাব মজা কেনেকুৱা হৈছে আপোনালোক দেখাবলৈ পাহৰিলোঁ ক'বলৈ পাহৰিলোঁ এয়া মাংস আমি টেষ্ট কৰাৰ পিছত আমি এক পাক গৈ এইটো ড্ৰেছতে মানে চেনেলডাল নিপিন্ধাকৈ ফুৰিও আহিলোঁগৈ দেই এপাক অকণমান ওচৰৰ পৰা গোটেইখিনি গ'লোঁ আৰু একদম মস্তিকৈ কৰিলোঁ আহি গ'লোঁ এতিয়া আপোনালোক আমি খানা বনোৱা কাৰিকৰ দুজনক দেখাওঁগৈ বলক চাব দেই এয়া চাওক এয়া যে যোনজন থিয় হৈ ৰখি আছে সেইজন মেইন মানে আৰু এইজন যোগালী বুলি ক'ব পাৰি এয়া মাংস বনাই আছে বহুত টেষ্টি মাংস বনাই কাৰিকৰ বুলি এনেই কৈছোঁ আৰু দেই মানে কি আমাৰ দাদাৰ লগৰ দাদাই হয় গতিকে মানে হেৰি নকৰে এয়া গোবিন্দা হয় আৰু এয়া হাজৰিকা দা মানে বহুত ফ্ৰী আৰু আৰু কি বনাব হাজৰিকা দা কওক আপুনি কাৰোবাক কণ্টেক্ট কৰিব পাৰে দেই
লাগবে নেকি হা এইটো সে ভাগ নাখায় আৰু ভাত বনাইছে বুলি ছোৱালী হাই দিয়ক হাই দিয়ক হাই হাই দিয়ক হাজৰিকা দাই এইফালে মুখখন দেখুৱাই দিয়ে তেতিয়াহে কণ্টেক্টটো কৰিব পাৰিব আপোনাক ফেচবুকত ৰঞ্জন হাজৰিকা বুলি আছে কণ্টেক্ট নাম্বাৰটো যদি লাগে দিব পাৰোঁ আৰু ধুনীয়া মাংস বনাই আজি খালে গম পাম আৰু কিন্তু মাংসটো বগা বগা লাগিছে যে হালধি নাই দিয়া নি হালধি গৰু হালধি সপা দিলে তই খাব নোৱাৰে হালধীয়া গোন্ধাব এয়া জোতা পিন্ধা আজিকালি মডাৰ্ণ ৰান্ধনি এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে দাদাহঁতে খানা বনাই একদম ঠিক কৰি দিলে আৰু এয়া চব হেল্পাৰ হয় দেই গোটেইকেইজন তাৰপিছত আমাৰ এয়া খানা হৈ গ'ল সকলোখিনি বহি দিলে ল'ৰাখিনি মানে আৰু যিকেইটা আহিছে গোটেইকেইটা বহিলে আমি ফাৰ্ম এখন বনাইছোঁ যিহেতু ফাৰ্মতে ভিতৰতে খাইছোঁ গতিকে এয়া আমি দিবলৈ লাগি গ'লোঁ ভাত মাছ মাংস তাৰপিছত চালাড আৰু জলকীয়া ভাজি এয়াই আৰু বৰ বিশেষ একো নাই সকলোখিনি সিহঁতিয়ে বনাইছে আৰু আমি খাইছোঁহে মানে এয়া আমি দি কৰি দিছোঁ আৰু মাজে মাজে খানা কিন্তু খাবলৈ ভাল হৈছিলে মাংস আৰু জলকীয়া ভাজি বহুত ভাল হৈছিলে খাবলৈ দালিটো মায়ে বনালে আৰু মাছো আছিলে মাছ যিখিনি মাংস নাখায় আৰু সকলোৱে খোৱা নাই আৰু এয়া চাবতে এটা কি ধুনীয়াকৈ বহিছে ভাত খাবলৈ কাৰণ সি মানে ইমানেই এইখিনাইছে যাৰ কাৰণে সি তলত বহি ভাত খাব পৰা নাই ঠেং চেং মেলি ভাত খাইছে তাকো অকণ দেখাই দিলোঁ বেয়া গালি দিব কিন্তু মোক ভিডিঅ'ত দিব লাগিব নহয় টেঙাখিনি কি হ'ব থৈ দিয়া জলকীয়া ভাজি লাগে হেৰিয়াত দি দিয়কচোন আমি মানে চব দিয়া মেলাত পূৰা ব্যস্ত হৈ গৈছোঁ মানে সোনকালে মেলি খাই মেলি আৰু আজৰি হ'ব লাগে সিহঁতি যাবগৈ লাগে সোনকালে আৰু আমি মানে চব পূৰা একদম লাগি গ'লোঁ কাৰণে আৰু সোনকালে হৈও গ'ল অৱশ্যে খাই মেলি এয়া ৰেডি তাৰপিছত ইহঁতি যাবগৈ আৰু যাবলৈ ওলালে এয়া চাই থাকক দেখাই আছোঁ তাৰপিছত আমি মানে ইহঁতি খাই লোৱাৰ পিছত খাইছোঁ চাওক দিব পৰা নাই সৰহকৈ যাব পৰা নাই অঁ দিয়া মোক কৰা খানা ফুল ভিডিঅ' বাই 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 কৈ দিয়ক মোৰ ভিডিঅ' চাব দেই চবেই খানাটো খাই ভাল লাগিলে গোবিন্দ দা ভাল লাগিলে হাজৰিকা তোমাক মই আশীৰ্বাদ কৰিছো দেই ঠিক আছে এতিয়া ভিডিঅ'টো আছিলে ইমানতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই